নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি যাই আছোঁ খতৰাৰ পাছেদি চাব যাই আছোঁ আমি বঢ়িয়াকৈ। এইফালে আমাৰ কাশ্যপাত আছে, তাতে ৰখি আছে। তাৰপিছত ইফালে আমাৰ পাৰ্টিটো আহি আছে আৰু ব'লক আপোনালোককো দেখাওঁ। একদম তামাম মানুহ হ'ব তাত। এই আহি পালে আমাৰ পাৰ্টিটো একদম লাইন হৈ আহি আছে। ব'লক তাতে দেখাই আছোঁ আপোনালোকক। আমি খতৰা মন্দিৰ ঢেৰ মানুহ একদম ঢেৰ কি ক'ম আৰু ইফালে দেখি আছোঁ বাৰু। তাতে একো শুনা নাপাবি দেই, মানুহ হুলিত একো ক'ব নোৱাৰিম। আৰু আমি আমাৰ পাৰ্টি কেইমান আছোঁ দেখাই আছোঁ আপোনালোকক। এইটো আমাৰ পাৰ্টি একদম, এইটো আমাৰ পাৰ্টি। ইফালে এইকেইটা একদম আমি দেখাই আছোঁ মানুহ কেনেকুৱা মানুহ। আহিছোঁ ঢেৰ মানুহ ইফালত দেখি দেখা। আমি এতিয়া গেট পাম, এইখন গেট অলপ ওলাইছে নেঙুডাল। আৰু ইফালে মানুহটো এতিয়া হিটটো কমি আছে আৰু অলপ দেৰিকৈ একদম আৰু মানুহ হ'ব আৰু এইখিনি আধাই হৈছে। এইটো মন্দিৰৰ মেইন গেট। ইফালে একদম মানুহবিলাক আহি আছে যাই আছে। এইফালে আছে এইটো মন্দিৰটো মেইন গেটটো। আৰু এইফালে হাতী। এই মন্দিৰ আহি কেনেকুৱা লাগিছে এতিয়া? কেনে মানুহ কেনে? এতিয়াতো কমহে হৈ আছে না, আৰু অলপ দেৰিকৈ একদম মানুহ ফুল হৈ যাব একদম একদম। এইটো মেইন মন্দিৰটো একদম ৰ'দ দি আছে। আমাৰ এইকেইটা ব্লগ চলগ বনে একদম গোটেই ব্লগাৰ আছে। এইফালে মানুহ চাওক না, ভিতৰৰ ফালে আন্ধাৰ দেখা হৈ আছে। এই মঞ্চখন দেখে ৰ, এইফালে মঞ্চখন আছে। ৰাতি ফাংচন হ'ব আৰু ইয়াত। এইফালে মন্দিৰৰ ভিতৰ, মন্দিৰৰ ভিতৰ চাবি আকৌ গলৰুম এইফালে উলিয়াব টানি থকা বোলে। এইফালেতো বঢ়িয়া পুখুৰী বনাই থৈ দিয়া আছে। ইয়াতে কাছ আহে কিন্তু এটা অহা নাই কাছ। এটা মুড়ি আহিলি মুড়ি দিলি
কাছু আহে আজি এটা দুৰ্ভাগ্য কাছু নাই কাছু এতিয়া দেখা নাই দে দেখোন ইয়াতে থিয়েটাৰো মাতি গাইছ থিয়েটাৰ চাই যাম এতিয়া নে কি কেনে অনুভৱ থিয়েটাৰ চাবি না থিয়েটাৰ এতিয়া চাই যাম এইফালে থিয়েটাৰ ইতিহাস এই ইতিহাস থিয়েটাৰ চাই মানে ভিতৰতে যাওঁ ভিতৰত যাই দেখাই আছোঁ আপোনালোকে এতিয়া আহিলি থিয়েটাৰো চাই যাব পাৰিব আৰু ৰাতিকে আহিলি নে কি এইফালে থিয়েটাৰ এইবিলাক খৰচগিলা আছে বঢ়িয়া জেগা দেখোন এইবিলাক যোগাৰ আজি বিশ্বকৰ্মা পূজাটো সেইকাৰণে পূজা কৰি আছে এতিয়া যাম বাণিজ্য মেলা চাব গৈ আছোঁ এইফালে বোলে বাণিজ্য মেলা হৈ আছে এৰিয়াটো বহুত ডাঙৰ আৰু এইফালে আছিল মহাবিদ্যালয় আৰু এইফালে জিলাপি দোকান বাণিজ্য মেলা বলক বাণিজ্য মেলা দেখাই আছোঁ এইফালে বেলুন বাণিজ্য মেলাৰ এইফালে জিলাপি ৰঙা হৈছে দেখোন জিলাপি এইফালে বাণিজ্য মেলা আহিছোঁ ৰ বাণিজ্য মেলা চাবা এইফালে কিবা ডিমাৰ দোকান এয়া গৰম লাগিলি খায়া আইচক্ৰীম এখান থেকে ঠগা রায়হাল এইফালে মন্দিৰৰ যোগাৰ আছে আৰু ইয়াতে টিহুল আছে এই ময়ূৰ পাখি এইগিলা পিষ্টল একে পৰিছে এই চাইডত গোটেই একে বন্দুকৰে দোকান পালোঁ আহি বন্দুক এইবিলাক কাপোৰৰ দোকান এইফালে মানুহ কম ডাঙৰ বজাৰ নহয় দে এখন মেলা যি মেলাই ঘূৰিয়ে ক'বা নোৱাৰিব গোটাই বন্দুক ইফালে আছে এই এপাত পিন্ধিলে কাণ হলকিয়া বৰবুৱাই ছিঙি লটি নাই ওজন নাই ইমান হে হলকিয়ে বলে লগাই দিবি হলকি বইল বেয়া নাপাবি লাওঁতে বইলা এইফালে পুতলা চুতলা গিলা আছে বেয়া ৰ'দ মানে এইফালে ইয়াতে কফলা খাল দেখি নালাগে পিঠি চলি বুলি ডাঙৰ পিঠিকা পাতি চাইছে এইফালে এটা পিছফালে ইটা ভাটা আছে ৰাইজ সেইটো ইটা ভাটা ইটাগিলা কেনেকৈ বনাই থৈ দিয়ে দেখাই দিওঁ ৰ প্ৰথমতে ইটাগিলা এইটো চিষ্টেমত মাটি বনাই থৈ দিয়ে আৰু এইবিলাক চব কেঁচা এইটো পুৰা নাই ইয়াৰ পৰা উঠি নি পেলাই এই যিহেতু আছে তাতে পুৰে আৰু ইটাগিলা এতিয়া এনেকৈ বনাই ফাৰ্মা আছে ফাৰ্মা দি বনাই ইফালে ভাতাত পুৰি পেলাই ইটাটো ইয়াৰ পৰা দিয়ে
এয়া ৰাতিৰ পৰিৱেশ ৰাতি হৈ আছে সুন্দৰ পৰিৱেশ ৰাতি এইফালে ৰাতি পৰিৱেশ ধেৰ মানুহ এইয়া ৰাতি পৰিৱেশ ৰাতি আমি ঘৰত যাওঁ এতিয়া শেষ হ'ল ইয়াতে আৰু বহুত ৰাতি কিবা কিবি থিয়েটাৰ হ'ব আৰু মানুহ এইফালে আহি আছে বহুত আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হ'ল আৰু দে বাই বাই